রূপুইহাট সমষ্টিৰ অন্তৰ্গত গটঙা গাঁও পঞ্চায়তত AIUDF দলৰ সংযুক্ত মহিলা মোৰ্চাৰ এখনি সভা অনুষ্ঠিত হয়। উক্ত সভাত AIUDF দলৰ কেন্দ্ৰীয় সম্পাদক নুৰুল আমিন চৌধুৰী ডাঙৰীয়া উপস্থিত থাকে। উক্ত সভাত বহুকেইজন কংগ্ৰেছ কৰ্মী AIUDF দলত যোগদান কৰে আৰু সেইখন সভাত AIUDF দলৰ কেন্দ্ৰীয় সম্পাদকজনে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। আমি সেইকেইটা মন্তব্য আপোনালোকক শুনাবলৈ যত্ন লৈছোঁ। কংগ্ৰেছ আৰু AIUDFৰ যে মিত্ৰতা হৈছে সেইটো বিষয়ে আপুনি কি কয়? মিত্ৰতা এতিয়াও সম্পূৰ্ণ হোৱা নাই। দুই দলৰ উচ্চ পৰ্যায়ৰ নেতৃবৰ্গৰ মাজত আলোচনা চূড়ান্ত হোৱা নাই। আলোচনা চলি আছে। অকল কংগ্ৰেছ আৰু UDF নহয়, ইয়াৰ লগত বিভিন্ন বাম দলবিলাক আছে, অন্যান্য অসাংবিধানিক দলবিলাক আছে। সকলো দলৰ লগত মিলাই এটি চূড়ান্ত সিদ্ধান্ত নিশ্চিতভাৱে হ'ব। আমাৰ একেটাই কথা, সাম্প্ৰদায়িক দল বিজেপিক আমি প্ৰতিহত কৰিব লাগে, বিজেপিক আমি ক্ষমতাচ্যুত কৰিব লাগে। তাৰ কাৰণে আমি সকলো অসাম্প্ৰদায়িক দল, যিসকল ধৰ্মনিৰপেক্ষ দলবিলাক আমি একগোট হৈ ছাৰ, তাৰ মানে পিছত আকৌ আপোনালোকৰ কথা হৈছে যে এনেকা যে যি ঠাইত কংগ্ৰেছৰ বিধায়ক আছে ত'ত বোলে UDFৰ বিধায়ক নহয়, আৰু য'ত UDFৰ বিধায়ক আছে ত'ত কংগ্ৰেছৰ নহয়। এইটো সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে? এইটো কোনো কথা নহয়। চিটিং গেটিঙৰ কোনো প্ৰশ্নই নাহে। ইতিমধ্যে তৰুণ গগৈ ডাঙৰীয়াই কৈছে যে বহুতো কোৰবানী আমি দিব লাগিব, গতিকে আমাক নিৰ্দিষ্ট পৰিমাণৰ চিট আমাক লাগিব আৰু এইটো দিবলৈ কংগ্ৰেছৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ ভ্ৰান্তি হৈছে। হয়তো এনেকুৱা হ'ব পাৰে যে আমি অসমৰ কিছুমান চিটত 8ৰ পৰা 10টা চিটত আমি বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা হয়তো আমি আগবঢ়াম, য'ত কংগ্ৰেছো থাকিব, UDFও থাকিব। আৰু মই আশা কৰিছোঁ ৰূপুইহাট সমষ্টিটোত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা হওক। আমি কংগ্ৰেছ দলক নিৰ্বাচনত হৰুৱাই আমাৰ যিটো আনন্দ আহিব, যিটো ৰূপুই সমষ্টিবাসীৰ যিটো আনন্দ আহিব, সেই আনন্দ আজি বিত্ৰতা হৈ যদি কংগ্ৰেছক বহুৱাই দিয়া হয় তেতিয়াহ'লে সেই আনন্দ নাহে। গতিকে আমি আশা ৰাখিছোঁ ৰূপুইহাট সমষ্টিত বন্ধুত্বসুলভ প্ৰতিযোগিতা কংগ্ৰেছ আৰু AIUDFৰ মাজত হ'ব লাগে। ছাৰ, আপোনালোকৰ AIUDF দলৰ পৰা কেইজন প্ৰাৰ্থী প্ৰক্ষেপ কৰিব? আমি এতিয়ালৈকে সংখ্যা নিৰ্দিষ্ট হোৱা নাই, তথাপি 25ৰ পৰা 30টা আসনত আমি প্ৰতিযোগিতা কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ আৰু সেইমতেই আমাৰ দলৰ হাইকমাণ্ডে সেইমতেই কংগ্ৰেছ হাইকমাণ্ডৰ লগত কথা বতৰা চলায়। ছাৰ, সিহঁত এটা কথা আমি জানিব পাৰিছোঁ যে বৰ্তমানৰ বিধায়ক ৰূপুইহাট সমষ্টিৰ বিধায়কজনে আপোনাৰ বিষয়ে কৈছে যে আপুনি বোলে 2019ত এই বিজেপিৰ সৈতে বোলে আপুনি নিৰ্বাচন প্ৰচাৰ চলাইছিলে। এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে? এই সম্পৰ্কে তেওঁক কথা কোৱাৰ অধিকাৰ ক'ত পালে, কোনে দিলে? তেওঁ কি মোৰ দলৰ, মই যি দলত আছোঁ এই দলৰ কি তেওঁ হাইকমাণ্ড নেকি? তেওঁতো এই দলৰ চকীদাৰো নহয়। গতিকে তেওঁক এই অধিকাৰ কোনে দিলে? মোৰ দলৰ পৰা মোক ক'ত পঠাইছে, কি কৰিছোঁ, মই দলৰ সমৰ্থনত কৰিছোঁ নে মই কাৰোবাৰ বেলেগৰ সমৰ্থনত কৰিছোঁ, কি কৰিছোঁ, এই সম্পৰ্কে কথা কোৱাৰ অধিকাৰ তেওঁৰ নাই। দলে যদি মোক গ্ৰহণ কৰে, দলে যদি মোক এই সম্পৰ্কে দোষ ধৰা নাই, তেওঁ কোন দোষ ধৰিবলৈ? গতিকে মই এইটো তেওঁ এজন সাধাৰণ মানুহ, এটা অৰ্ধশিক্ষিত, তেওঁৰ আৰু ইয়াত কি বেছি কথা কোৱাৰ তেওঁৰ যোগ্যতা নাই। তেওঁ ক'ব নোৱাৰে ছিগনেচাৰ আঁচনি কি, ক'ত টকা খৰচ কৰিছে। অসমৰ 126টা বিধানসভা সমষ্টিত ছিগনেচাৰ আঁচনিৰ ধন ইতিমধ্যে ব্যৱহাৰ হৈছে। ৰূপুইহাট সমষ্টিত কি কাৰণে ব্যৱহাৰ হোৱা নাই তাৰ প্ৰত্যাহ্বান তেওঁ গ্ৰহণ কৰক। লগতে মোৰ সভাসমূহত আজিও আমাৰ দলত কংগ্ৰেছৰ পৰা ভালেকেইজন 1 ওপৰত মহিলা আহি আমাৰ দলত, পুৰুষ মহিলা আমাৰ দলত যোগদান কৰিছে। আমি এনেকুৱা ধৰণে তেওঁলোকৰ পৰা যিসকলে আমাৰ দলত যোগদান কৰিছে, আমি এনেকুৱা ধৰণে তেওঁলোকৰ পৰা আমি শপতনামা লৈছোঁ কংগ্ৰেছ এৰি AIUDFত আহিছে বুলি। আৰু লগতে প্ৰত্যেকজন ব্যক্তিৰ ব্যক্তিগতভাৱে আমি ভিডিঅ' ক্লিপ ৰাখিছোঁ। তেওঁ যে কংগ্ৰেছ এৰি আমাৰ UDFত যোগদান কৰিছে, তেওঁ যে কৈ আছে, তেওঁৰ চেলা চামুণ্ডাসকলে কৈ আছে যে UDF এৰি কংগ্ৰেছত যোগদান কৰিছে, তেওঁ তেনেকুৱা ধৰণে প্ৰমাণ দিয়ক যে UDFৰ পৰা কোনজন মানুহ গৈ কংগ্ৰেছত যোগদান কৰিছে। এইবিলাক ধাপ্পাবাজি ৰূপুইহাট সমষ্টিৰ মানুহে ভালকেই জানে তেওঁ কিমান ধাপ্পাবাজি কৰি আছে। তেওঁ মাজতে প্ৰকাশ কৰিছিল তেওঁ বোলে মাটি বিক্ৰী কৰি NRCৰ কেছ কৰিছে, NRCৰ গোচৰ চলাইছে। NRCৰ গোচৰৰ
সুপ্ৰিম কোৰ্টৰ বাৰাণ্ডা সুপ্ৰিম কোৰ্টৰ বাকৰিত ঘূৰি ফুৰি তেওঁ কৈছে সুপ্ৰিম কোৰ্টত গৈছে তেওঁ সুপ্ৰিম কোৰ্টৰ হেৰি আছিল নেকি হেৰি আছিল নেকি পক্ষ আছিল নেকি সুপ্ৰিম কোৰ্টত পক্ষ আছিলে আমছু সুপ্ৰিম কোৰ্টত পক্ষ আছিলে AIUDF দল সুপ্ৰিম কোৰ্টত কংগ্ৰেছ কোনো ধৰণৰ পক্ষ নাছিল গতিকে তেনেকৈ মিছা কথাৰে ৰূপহীবাহীক আৰু প্ৰলোভন আৰু ৰাখিব নোৱাৰে 2021 নিৰ্বাচনত ৰূপহীবাহীয়ে এই মিথ্যাবাদী বিধায়কজনক উপযুক্ত প্ৰতি উত্তৰ দিব বুলি মই আশা ৰাখিছোঁ স্যার আৰু এটা শেহত কথা এতিয়া AIUDF দলৰ পৰা টিকেট পাব বুলি আপুনি নিশ্চিত না মই আশাবাদী মই নিশ্চিত বুলি নকওঁ কাৰণ মই দলৰ হাইকমাণ্ড নহয় মই দলৰ এজন সাধাৰণ সম্পাদক গতিকে মই আশাবাদী ৰূপহীহাট সমষ্টি এইটো ঠিক নিশ্চিত যে ৰূপহীহাট সমষ্টিত AIUDF দলৰ প্ৰাৰ্থী থাকিব কিন্তু মই নিশ্চিত নহয় মই আশাবাদী ময়ে নিশ্চয় পাম বুলি মই নিশ্চিতভাৱে মই আশাবাদী মই নিশ্চিত স্যার যদি আগত আপোনালোকৰ AIUDFৰ বিধায়ক ইয়াৰ পৰা হয় তেতিয়াহ'লে ৰূপহীহাট সমষ্টিৰ বাবে কি উন্নয়নমূলক কাম হাতত ল'ব যদি মোক যদি দলে প্ৰাৰ্থিত্ব দিয়ে ৰূপহীবাহীয়ে যদি মোক জিকাই নিয়ে তেতিয়াহ'লে মই দুখীয়া মানুহ নহয় মই নিজৰ হাতৰ পইচাৰে ৰাইজৰ কাম কৰি দিয়া মোৰ অভ্যাস আছে কৰি দিয়া উদাহৰণ আছে মই নিশ্চিতভাৱে কৈছোঁ 2021 চনৰ ভিতৰত ৰূপহীহাট সমষ্টিৰ প্ৰত্যেকটো ৰাস্তা অন্তত 40 কিলোমিটাৰ স্পীডত গাড়ী চলাই যাব পৰাকৈ অন্তত ৰাবিছ দি হ'লেও মই ৰাস্তাকেইটা 1 বছৰৰ ভিতৰত মই সম্পূৰ্ণ কৰিম লগতে যিবিলাক পথাৰত পানী জমা হয় সেই পথাৰৰ পানী উলিয়াই নিয়াৰ কাৰণে প্ৰয়োজন সাপেক্ষে ৰাস্তাৰ মাজেদি ড্ৰেইন খান্দি নি মই ৰাস্তা পথাৰবিলাক ৱাটাৰ লকিঙৰ পৰা মই ৰক্ষা কৰিম লগতে কমচে কম 1000 যুৱক যুৱতীক ৰূপহীহাট সমষ্টিৰ যুৱক যুৱতীক দেশীয় অন্তৰ্দেশীয় বিভিন্ন কোম্পানী অনুষ্ঠান প্ৰতিষ্ঠান চৰকাৰী প্ৰতিষ্ঠান আদি মই নিযুক্তি দিয়াৰ কাৰণে মই নিজে প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ ইতিমধ্যে মই 6জন যুৱক যুৱতীক মোৰ NGOত ইতিমধ্যে এই মাহৰ ভিতৰত মই নিযুক্তি দিম আৰু মই আশা ৰাখিছোঁ আজমল চাহাবৰ NGOতেই হওক বিদেশৰ NGOই হওক মোৰ NGOই হওক আৰু অন্যান্য চৰকাৰী বিভিন্ন নিকায় বা বিভিন্ন বিভাগত কমচে কম 5 বছৰৰ ভিতৰত 1000 যুৱক যুৱতীক মই কৰ্মসংস্থাপন নিশ্চিত